হাই গাইজ, কি খবৰ? গৰমটো ইমান বেছি। আজি অকণমান ব্ৰইলাৰ আনিলোঁ। বনাই কেনেকৈ বনাওঁ ন আপোনালোকক তাকে দেখাওঁ। আপোনালোকেতো বাৰু বনাই কৰি খায়েই থাকে। মোৰ ইয়াত দিলোঁ পিঁয়াজ, লং, ইলাচি এটা, আজৱাইন আৰু গোটা জালুক দিয়াৰ পিছত অকণমান নহৰু আদা পেষ্ট কৰি থৈছিলোঁ, নহৰু আদা পেষ্টকণ দিছোঁ। এয়া মছলাটো ভাজি হৈছেহি। মই এতিয়া মাংসখিনি ঢালি দিম। মছলাটো মিক্স কৰি ভাজি থাকিম অলপ সময়। মই এতিয়া প্ৰায় ভাজা হৈছে। মই আলুকেইডোখৰ ইয়াতে দি দিছোঁ। দিয়াৰ পিছত অলপ সময় আকৌ ভাজি থাকিম ফ্ৰাই হোৱালৈকে। এয়া মাংস প্ৰায় হৈছেহি ফ্ৰাই। আৰু অকণমান ভাজি পেলাই পানী দিম। ফ্ৰাই হৈছেহি প্ৰায়, অকণমান পানী দি দিম। সিজক এতিয়া, আলুটো অকণমান সিজক। ঢাকোনখন মাৰি দিম সিজিলে। তাৰপিছত হৈ গ'ল আৰু। খাই মেলি মোৰ মাংস হৈ গৈছেহি, খাব পৰা হৈ গ'ল আৰু। অকণমান মছলা দি দিলোঁ, অকণমান চচ দি দিম, অকণমান চচ দি দিম। দেখিবলৈতো কালাৰটো ভালেই হৈছে, খাই কেনেকুৱা লাগিব চাব লাগিব। এয়া হৈ গ'ল। গ্ৰেভি টাইপত বনালোঁ অলপ, হৈ গ'ল। এতিয়া খাবলৈ দিম আৰু। বহি আছে, ভাত খাবলৈ বহি আছে, দিম আৰু। বাঢ়ি মাৰি কেনে মামী শুই আছে। আজি দিনটো